কোকৰাঝাৰ আমাৰ যিমানখিনি সাংবাদিক বন্ধুসকল আছে আটাইবিলাক টিভি আৰু প্ৰিণ্টিং আমাৰ সংবাদকৰ্মীসকলক মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বিশেষ এটা উদ্দেশ্য লৈ এই প্ৰেছ মিট আমি আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে দেখা পাইছে যে যোৱাকাইলৈ কোকৰাঝাৰ টাউনত মাজমজিয়াত বিটিআৰৰ আৰবান ডিপাৰ্টমেণ্ট CHD অফিচৰ পৰা কিছুমান সাইনবোৰ্ড কিছুমান হোৰ্ডিংছ ৰোড ডাইৰেকশ্যন তেওঁলোকে তাত আঁৰি দিয়া হৈছিল আৰু গ্ৰীণ কালাৰ ব্লু কালাৰৰ এই সাইনবোৰ্ডত হোৱাইট আখৰেৰে ইংৰাজী ভাষাত কিছুমান ৰোড ডাইৰেকশ্যন তেওঁলোকে ইয়াত আঁৰি দিছিল আৰু সেই কথাটো লৈ পেলাই আমি CHD অফিচৰ লগত যোগাযোগ কৰা হৈছিল আমাৰ কোকৰাঝাৰ জিলা কমিটি এফচুৰ তৰফৰ পৰা আৰু আমাৰ আঞ্চলিক কমিটিয়ে যোগাযোগ কৰা হৈছিল। যিহেতু আমি এসপ্তাহ আগতে বিটিআৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া আৰু আন বিভাগৰ সচিবসকলৰ লগত আমি এটা দ্বিপাক্ষিক আলোচনাত আমি বহিছিলোঁ আৰু ইয়াত 2 নম্বৰ যি মেমৰেণ্ডাম আছিল তাত স্পষ্টভাৱে উল্লেখ কৰা আছিল যে বিটিআৰত আৰু অসমত মাতৃভাষা লগতে আমাৰ ৰাজ্যিক ভাষা ইয়াত অসমীয়া ভাষাৰ কথাই হওক বড়ো ভাষাৰ কথা হওক সমান্তৰালভাৱে ইংৰাজী ভাষাৰ লগত প্ৰয়োগ হ'ব লাগে আৰু এই কথাটো আমি স্পষ্ট আকাৰে আমি কৈছিলোঁ। তো আজি আমি দেখিবলৈ পালোঁ যে আলোচনা হোৱাৰ পিছতো ইয়াত এটা মাইনুটছ ওলোৱাৰ পিছতো যিমানখিনি 40টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ ছাবজেক্ট আছে তাত অসমৰ ৰাজ্যিক ভাষা আৰু সহযোগী ৰাজ্যিক ভাষা বড়ো ভাষা অসমীয়া ভাষা তাত প্ৰয়োগ হ'ব লাগে আৰু DC SP আৰু আন VCDC পৰ্যায়লৈকে তাত লিখিব লাগে। এই কথাটো আমি দাবী জনাইছিলোঁ আৰু সেই হিচাপে বিভাগীয় কৰ্তৃপক্ষই এইখিনি কাম কৰিব লাগিছিল, তেওঁলোকে নকৰাৰ বাবে আৰু খুব আকৰ্ষণ হোৱাৰ বাবে যোৱাকালি আমি ইচ্ছা নোহোৱা স্বত্তেও আমি বাধ্যত পৰিণত হ'ল যে আমাৰ যি ৰিচেণ্টমেণ্ট আমাৰ স্বতঃস্ফূৰ্ত ৰাইজৰ বা আমাৰ কৰ্মীসকলৰ যি ৰিচেণ্টমেণ্ট বিভিন্ন অঞ্চলৰ পৰা আহি পেলাই ইংৰাজী ভাষাত যোনটো লিখিছিল সেইটো আমি মুচিব লগা বাধ্য হ'ল। আচলতে এইটো ইংৰাজী ভাষা বা আন ভাষাৰ বিৰুদ্ধে নহয় আৰু এইটো আমাৰ এটাই দাবী আছিল যে অসমীয়া ভাষা ইংৰাজী ভাষা সমান্তৰালভাৱে বিটিআৰ আৰু অসমত বড়োলেণ্ডত আৰু অসমত বড়ো ভাষা সহযোগী ৰাজ্যিক ভাষা হিচাপে প্ৰয়োগ কৰিব লাগে। 2003 চনত BTC চুক্তিত বড়ো ভাষা 8th শিডিউলত অন্তৰ্ভুক্ত হৈছে, ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে তাক মান্যতা দিছে। 2020 চনৰ 27 জানুৱাৰীত চুক্তিৰ যোগেদি বড়ো ভাষাক অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে তাত অসম চৰকাৰে ৰাজ্যপাল ডাঙৰীয়াই এইটো মান্যতা দিছে। ইয়াৰ পিছতো যদি বড়ো ভাষাক যদি প্ৰয়োগ কৰা নহয়, ইয়াৰ পিছতো যদি বড়ো ভাষাক এলাগী কৰা হয়, বড়ো ভাষাক যদি বঞ্চিত লাঞ্ছিত কৰা হয়, আমি সেই কথাটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰিম। তো ইয়াৰ কাৰণে মই বড়ো ভাষাক যিমান ভাল পাওঁ অসমীয়া ভাষাক সমানে ভাল পাওঁ, মই অসমীয়া ভাষাক যিমান ভাল পাওঁ মই বড়ো ভাষাক ইমানে ভাল পাওঁ। শংকৰদেৱৰ পৰা লৈ ভূপেন হাজৰিকাৰ পৰা লৈ পেলাই বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মক যিমান ভাল পাওঁ, আমি সকলো জাতি জনগোষ্ঠী সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ভাষাক আমি সমান মৰ্যাদা দিওঁ, সন্মান কৰোঁ। বিটিআৰত বসবাস কৰা অসমত বসবাস কৰা সকলো ভাষাক আমি সন্মান কৰোঁ, আমি মৰ্যাদা কৰোঁ। ইয়াত এই যে CHDৰ যি ডিপাৰ্টমেণ্ট তেওঁলোকে যি নেগলেক্ট কৰিছে এইটো আমি ধিক্কাৰ দিছোঁ, আমি প্ৰতিবাদ জনাইছোঁ আৰু এই প্ৰতিবাদৰে এটা স্বতঃস্ফূৰ্ত এটা কাৰ্যসূচী আছিল। কোনো কাৰণত আমি অসমীয়া ভাষাক ইয়াত নেগলেক্ট কৰা নাই, কোনো কাৰণত আমি ইংৰাজী ভাষাক আমি টাৰ্গেট কৰি লোৱা নাই। আমাৰ এটাই দাবী আছিল যে বড়ো ভাষাক সমান্তৰালভাৱে সহযোগী ৰাজ্যিক ভাষা হিচাপে প্ৰয়োগ কৰিব লাগে। কিছুমান বাতৰি কাকতত ওলাইছে, আমি দেখিবলৈ পাইছোঁ যে কোকৰাঝাৰত বড়োভূমিত
অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ চলিছে, বড়ো ভাষাক মানে অসমীয়া ভাষাক মানে অন্যায় কৰা হৈছে, এনেকুৱা বাতৰি প্ৰচাৰ হৈছে। আমাৰ দুখ লাগিছে, আমাৰ মনে বেয়া লাগিছে যে আমি অসমীয়া ভাষাক সন্মান কৰোঁ। বড়ো মানুহ 99% 99% অসমীয়া ক'বলৈ জানে, য'তে নাযাওক কিয় তেওঁলোকে অসমীয়া কথা পাতে। 30% বড়ো লোক য'ত য'ত বড়ো মাধ্যমৰ বিদ্যালয় নাই তাত বড়ো মানুহে অসমীয়া ভাষাত অসমীয়া মাধ্যমত কিতাপ পঢ়ি আছে আৰু অফিচ কোৰ্ট কাছাৰীত অসমীয়া ভাষাক সদায় সন্মান জনাই পেলাই তাক শ্ৰদ্ধা কৰি আহিছে। আৰু আমাৰ দাবী এইটোৱে আছিল যে আমি বড়ো ভাষাক অসম জনাব লাগে। আমি কোনো কাৰণত অসমীয়া ভাষাক আমি কেতিয়াও হেয় কৰিব বিচৰা নাই আৰু কৰাটো আমাৰ কোনো কাৰণত আমাৰ সেইটো সিদ্ধান্ত নহয়। তো ইয়াৰ কাৰণে আজিৰ এই প্ৰেছ মিটৰ যোগেদি BTRৰ CHD ডাঙৰীয়াক আমি সকীয়াই দিছোঁ, তেওঁক আমি সময় দিছোঁ। এসপ্তাহৰ ভিতৰত তেখেতে বড়ো ভাষা প্ৰয়োগৰ ক্ষেত্ৰত BTRত অন্তৰ্ভুক্ত সকলো মিউনিচিপাল টাউন কমিটি যিমানবোৰ আমাৰ ইয়াত মানে আৰ্বান ডিপাৰ্টমেণ্টৰ টাউন আছে তাত নতুনকৈ বড়ো, অসমীয়া আৰু ইংৰাজীত সেই চাইনবোৰ্ডবিলাক লিখিব লাগিব। সেইটো আমি দাবী জনাইছোঁ, তেখেতক আমি এসপ্তাহ দিছোঁ। আৰু যদি এসপ্তাহত তেখেতে যদি ক্ষমা নোখোজে, তেওঁ যদি স্পষ্টীকৰণ নিদিয়ে, তেতিয়াহ'লে আমি দাবী জনাইছোঁ যে BTR কাউন্সিল চৰকাৰে UPPL আৰু BJPৰ এই যি কাউন্সিল চৰকাৰ, সেই চৰকাৰে তেখেতক বদলীকৰণ কৰিব লাগে। অন্যথা আমি CHD অফিচত আমি মাহজোৰা আমি ধৰ্ণা দিবলৈ আমি বাধ্য হ'ম। সেই কথাটো আজি আমি স্পষ্ট কৰি দিছোঁ। বড়ো জাতি ৰক্ষাৰ স্বাৰ্থত, বড়ো ভাষা ৰক্ষাৰ স্বাৰ্থত যদি প্ৰাণ আহুতি দিব লগা হয়, যদি জীৱন দিব লগা হয়, মই প্ৰথমে দিম। আৰু সকলো 10,000 সেই এপছু কৰ্মীয়ে প্ৰাণ আহুতি দিবলৈ আমি প্ৰস্তুত আছোঁ। কাৰণ আমি নিজৰ মাতৃভাষাক ভাল পাওঁ, নিজৰ আয়ৰ ভাষাক ভাল পাওঁ। আমাৰ মাতৃভাষা আমাৰ পদূলিত যদি নষ্ট হয়, আমাৰ মাতৃভাষা আমাৰ ঘৰখনতে যদি বঞ্চিত লাঞ্ছিত কৰা হয়, সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু এইটো শ্বহীদক অপমান কৰা হৈছে, এইটো বড়ো চুক্তি 2003, 2020ক অপমান কৰা হৈছে। আৰু ইয়াৰ কাৰণে CHD ডাঙৰীয়াই জানি লওক যে নিখিল বড়ো ছাত্ৰ সন্থাক ইতিহাস শিকাব নালাগে, নিখিল বড়ো ছাত্ৰ সন্থাক বুৰঞ্জী শিকাব নালাগে, নিখিল বড়ো ছাত্ৰ সন্থাক একো শিকাব নালাগে। তো ইয়াৰ কাৰণে আমি স্পষ্ট ভাষাৰে কৈছোঁ যে বড়ো ভাষাক যিমান পাওঁ, অন্য জাতি জনগোষ্ঠীৰ ভাষাক ইমানেই ভাল পাওঁ। আৰু জেলত যদি যাব লগা হয়, কোনোবাই যদি আমাক ভাবিছে যে তেওঁলোকে ইয়াত ভাইলেঞ্চ কৰিছে, তেওঁলোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সৃষ্টি কৰিব বিচাৰিছে, আমি স্পষ্ট ভাষাৰে কৈছোঁ আমি শান্তি বিচাৰোঁ। আৰু শান্তিৰ কাৰণে যোৱাটো সময়ত গোষ্ঠী সংঘৰ্ষৰ সময়তে হওক, বিভিন্ন ইয়াত মানে যিবিলাক ঘটনা পৰিঘটনা হ'ল, শান্তি প্ৰতিষ্ঠাৰ সদায় আমি মানে কাম কৰি আহিছোঁ। আৰু আমি মানে ফ্ৰণ্টত থাকি পেলাই পায়নিয়াৰ ৰ'ল লৈ পেলাই আমি আগত থাকি পেলাই আমি শান্তি স্বাৰ্থত আমি কাম কৰি আহিছোঁ। আৰু কোনোবাই ভাবিছে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ ভয় ভাবুকি দেখুৱাব, পুলিচ আৰ্মিক ভয় দেখুৱাব। কোনোবা মানে ABMC নেতা মঈনুদ্দিন আলিৰ কথা মই শুনিছোঁ, কোনোবা দুৰ্গা দাস বড়ো MLA ডাঙৰীয়াৰ কথা মই শুনিছোঁ। তেওঁলোকে কৈছে যে কিছু দুৰ্বৃত্তই এইটো কাম কৰিছে। আমি কোনো দুৰ্বৃত্ত নহয়, আমি নিখিল বড়ো ছাত্ৰ সন্থা ৰাইজৰ সমৰ্থনত সেই কামটো কৰা হৈছে। আমি কোনো কাৰণত মন যাই পেলাই কৰা নাই, সেইটো বাধ্য স্বতঃস্ফূৰ্ত এটা আৱেগ, সেই আৱেগ চেণ্টিমেণ্টটোৱে ইয়াত ৰিচেণ্টটো দেখুওৱা হৈছে। কোনোবা মঈনুদ্দিন আলিয়ে আমাক শিকাব নালাগে, নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত প্ৰত্যাহ্বান চেলেঞ্জ তেওঁ দেখুওৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু তেওঁ নিখিল বড়ো ছাত্ৰ সন্থাক এনেকুৱা প্ৰত্যাহ্বান জনাবলৈ তেওঁ কোন, আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আমি একেলগে সদায় থাকিছোঁ, সদায় থাকিম, আমাৰ এইটো সংকল্প। একেলগে ভাই ককাইৰে আমি থাকিম। কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত আঙুলি টোৱাব তেওঁ কোন, অসমীয়া ভাষাক কিমান সন্মান দিব লাগে, মৰ্যাদা দিব লাগে, সেইটো আমাৰ অন্তৰত আছে। বড়ো ভাষাক কিমান মৰ্যাদা দিব লাগে, এইটো আমাৰ অন্তৰত আছে। তো আমি জেল যাবলৈ প্ৰস্তুত আছোঁ। যদি কোনোবাই আমাৰ ওপৰত কেছ কৰে, কোনোবাই যদি আমাক মানে জেলৰ ভয় ভাবুকি দেখাব বিচাৰিছে, মই প্ৰথমে যাম। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আটাইবিলাক নেতৃবৃন্দ, আমাৰ আটাইবিলাক কৰ্মী 10,000, 20,000, 50,000 কিমান ইয়াত মানে ভাষা ৰক্ষাৰ স্বাৰ্থত, জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিবলৈ, জেল যাবলৈ আমি প্ৰস্তুত আছোঁ। এই কথা আমি স্পষ্ট কৰি দিছোঁ। কিন্তু আমি কাৰো ভাষা বিৰোধী নহয়। ভাষাক লৈ পেলাই আমি কাকো মানে অন্যায় কৰিব বিচৰা নাই, নিজৰ ভাষাক মৰ্যাদাহে আমি বিচাৰিছোঁ। তো যিসকল বিষয়াই, যিসকল কৰ্মচাৰী বড়ো ভাষা বিৰোধী হয়,
মাতৃভাষা বিৰোধী হয়, আমাৰ পদূলিত আমাৰ ঘৰখনত আমাক ভাষাক অন্যায় কৰিব, বঞ্চিত কৰিব, লাঞ্ছিত কৰিব, সেইসকলক মই সকীয়াই দিব বিচাৰিছোঁ যে আজিৰ পৰা এই বড়ো ভূমিত, এই বিটিআৰত বড়ো ভাষা, অসমীয়া ভাষা, ইংৰাজী ভাষা সমান্তৰালভাৱে চলিব। কোনো কাৰণত যাহাতে ইয়াক অন্যায় কৰা নহয়, সেই কথাটো আমি স্পষ্টকৈ কৈছোঁ। কিছুমানে আজি শান্তি একতাৰ নামত শ্লোগান গাইছে, কিছুমানে আমাক অশান্তি কৰিব বিচাৰিছে বুলি মাত মাতিব বিচাৰিছে। শান্তি আৰু একতাৰ চাৰ্টিফিকেট কোনোবাই যদি ল'ব বিচাৰিছে, সেই শান্তি আৰু একতাৰ চাৰ্টিফিকেটটো কোনো ৰাইজে নিদিব। শান্তি একতাৰ চাৰ্টিফিকেট নিখিল বড়ো ছাত্ৰ সন্থাক তাহানি দি থৈছে। আৰু আমি শান্তি আৰু একতাৰ স্বাৰ্থত ইয়াত সশস্ত্ৰ সংগ্ৰামৰ কথাই হওক, ইয়াত ভাতৃঘাতী সংঘৰ্ষৰ কথাই হওক, ইয়াত গোষ্ঠী সংঘৰ্ষৰ কথাই হওক, সদায় 2008 চনৰ কথা হওক, 2012, 2014 বিভিন্ন সময়ত নিখিল বড়ো ছাত্ৰ সন্থা শান্তি ৰক্ষাৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ। আৰু এই শান্তি আমি সদায় ৰাখিবৰ কাৰণে আমি দায়বদ্ধ আৰু আমি কাম কৰি যাম। তো ইয়াৰ কাৰণে যিসকলে নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত আঙুলি টোৱাইছে, যিসকলে নিখিল বড়ো ছাত্ৰ সন্থাক দুৰ্বৃত্ত বুলি কৈছে, যিসকলে নিখিল বড়ো ছাত্ৰ সন্থাক প্ৰত্যাহ্বান জনাব বিচাৰিছে, তেওঁলোকক মই ওপৰত তেনেকুৱা মন্তব্য কৰাৰ পৰা বিৰত থাকক। অন্যথা আমি এই যে আপোনালোকৰ যি চেলেঞ্জ, সেই চেলেঞ্জটোৰ উত্তৰ আমি দিবলৈ বাধ্য হ'ম। আমি সদায় শান্তি বিচাৰোঁ, একতা বিচাৰোঁ, সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা হওক, সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষী সমমৰ্যাদা হওক। এই কথাকে আমি এই প্ৰেছ মিটৰ যোগেদি আমি কৈছোঁ যে CSD ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে, তেওঁ ক্ষমা খুজিব লাগে। আৰু লগতে যদি এইটো নহয়, আমি কাউন্সিল চৰকাৰক, বড়োলেণ্ড চৰকাৰক আমি দাবী জনাইছোঁ, অসম চৰকাৰক আমি দাবী জনাইছোঁ যে CSD অতি সোনকালে বদলি কৰিব লাগে। আৰু তাত ভাষা বিৰোধী মানুহ তাত বহাই পেলাই সেইবিলাক কাম যাতে নকৰে, ইয়াৰ কাৰণে আমি সকীয়াই দিছোঁ। কথাটো স্পষ্ট যে কোনে কাৰ ভাষা কিমান ভাল পায়, সেই কথাটো কথাৰে নহয় কৰ্মৰে বুজায়। আৰু যেতিয়া সকলোৰে সমমৰ্যাদা, সকলোৰে সম অধিকাৰৰ কথা আলোচনা হয়, তেতিয়া মুখত কিছুমানে কয় কিন্তু কামত কিছুমানে নকৰে। আৰু আজি বড়ো হৈ পেলাই যদি বড়ো ভাষা বিৰোধী যদি কাম কৰে, বড়ো জাতি ৰক্ষাৰ বিৰোধী যদি কাম কৰে, বড়ো ভাষা ৰক্ষাৰ বিৰোধী যদি কাম কৰে, সেইটোতো আমি কেতিয়াও গণ্য নকৰোঁ। আৰু অসমত বুদ্ধিজীৱীয়ে হওক, যিয়ে হওক, যোনে ভাষাক ভাল পায়, যোনে একতাৰ কথা কয়, যোনে শান্তিৰ কথা কয়, তেওঁলোকে যদি অন্তৰে অন্তৰে যদি ভাষা বিৰোধী, জাতি বিৰোধী আৰু ষড়যন্ত্ৰমূলক যদি কাম কৰে, সেইটো আমি কেতিয়াও গণ্য নকৰোঁ। আৰু তেনেকুৱা মানুহ আছেই, আগতেও আছিল, এতিয়াও আছে, পিছতো থাকিব। কিন্তু সেই মানুহবিলাকে সলনি হ'বলৈ সময় হ'ল। সেই মানুহবিলাকৰ চিন্তা, সেই মানুহবিলাকৰ ভাৱধাৰা, সেই মানুহবিলাকৰ মনোভাৱ সলনি হ'বলৈ চিন্তা সলনি হ'বলৈ এতিয়া সময় হ'ল। কিন্তু কিছুমানৰ এতিয়াও আছে যে আমি খালি মৰ্যাদা দিম, আমি খালি তেওঁলোকক স্বীকৃতি দিম, কিন্তু বাস্তৱত আমি একো নকৰিম। আৰু পদে পদে বড়ো ভাষা, পদে পদে বড়ো ভাষা অফিচ কোৰ্ট কাছাৰীত বঞ্চিত লাঞ্ছিত হৈছে। বড়ো ভাষা সমমৰ্যাদাৰ কাৰণে আমি কৈ আহিছোঁ, বড়ো ভাষা সমমৰ্যাদা পালে অন্য ভাষা মৰি নাযায়। বড়ো ভাষা সমমৰ্যাদা পালে আন ভাষাক ঘৃণা কৰা নহয়। সমমৰ্যাদাৰে কথাহে কৈছোঁ, আমি আগত যাব বিচৰা নাই, আমিতো পিছতে থাকিম, আমি সমমৰ্যাদা একে সমান থাকিম, সেই কথাহে কৈছোঁ। আমি কেতিয়াও আগত যাব বিচৰা নাই। আৰু অসমখন বিশাল এটা ৰাজ্য, বিশাল এটা জিলা আছে ইয়াত। তো সকলো ঠাইত বড়ো ভাষা প্ৰয়োগ কৰাত কি আপত্তি থাকিব পাৰে? য'ত বড়ো মানুহ আছে তাত বড়ো ভাষা প্ৰয়োগৰ সুবিধাটো দিয়ক। আৰু এই কথা চুক্তিত লিপিবদ্ধ আছে, সেই নটিফিকেশ্যন জাৰি কৰিছে। আৰু যদি চুক্তিক নস্যাৎ কৰা হয়, আৰু যদি শ্বহীদৰ যিসকলে ইয়াৰ কাৰণে ভাষা আন্দোলন কৰিছিল, যিসকলে ইয়াৰ কাৰণে শ্বহীদ হ'ল, বড়ো আন্দোলন কৰিলে, এফচুৱে কৰিলে, BLT কৰিলে, NDB কৰিলে, সেই শ্বহীদসকলক যদি নস্যাৎ কৰা হয়, মনত আঘাত লাগে। আৰু এই আঘাতে কেতিয়াবা এটা অগ্নিকুম্ভত আকৌ নতুন ৰূপ ল'ব পাৰে। তো ইয়াৰ কাৰণে আমি কেতিয়াও বিচৰা নাই, আমি শান্তি বিচাৰোঁ, একতা বিচাৰোঁ। আৰু ভাষাক সমমৰ্যাদা দিয়াত কোনো ভাষা শেষ হৈ নাযায়। ভাষাক সমমৰ্যাদা দিয়াত কাৰো অধিকাৰ খৰ্ব নহয়। ভাষা আমাৰ আৱেগ হয়, ভাষা আমাৰ আই মাতৃৰ ভাষা হয়। আৰু এই ভাষাক আমি কেতিয়াবা লাঞ্ছিত বঞ্চিত হ'লে আমাৰ মনে কান্দে, আমাৰ
মানে হৃদয়ে কান্দে আৰু ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্ট কৰি দিছোঁ যে ভাষাক লৈ কোনেও যাতে নেখেলে, ভাষাক লৈ যাতে কোনেও ষড়যন্ত্ৰ নকৰে, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। আৰু অসমত অসমীয়া ভাষা, বড়ো ভাষা, মাতৃভাষা, আন জাতি জনগোষ্ঠীৰ ভাষা সদায় উজ্জ্বল হৈ জীয়াই থাকক। সমান্তৰালভাৱে ইংৰাজী ভাষাও চলিব, তাত আমি কোনো মানে বাধা দিয়া নাই, ইয়াত কোনো দ্বিধাবোধ নাই। কিন্তু আমাৰ ভাষা কিয় লাঞ্ছিত হ'ব, আমাৰ ভাষা কিয় বঞ্চিত হ'ব, এই কথাকে আমি সদায় কৈ আহিছোঁ। আৰু যোৱাকালিৰ যি এটা মানে আৱেগ, সেই আৱেগৰে স্বতঃস্ফূৰ্ত। আৰু ইয়াত কোনো কাৰণত অসমীয়া ভাষাক মোচাৰ আমাৰ উদ্দেশ্য নাই, অসমীয়া ভাষাৰ ওপৰত কলা ৰং সানাৰ আমাৰ উদ্দেশ্য নাই, উদ্দেশ্য কেতিয়াও নাছিল, এতিয়াও নাই, পিছতো নাথাকিব। কিবা কাৰণত ভুলক্ৰমে আমাৰ মূল উদ্দেশ্য আছিল নতুনকৈ আঁৰি দিয়া যিবিলাক আৰবান ডিপাৰ্টমেণ্টৰ ছাইনবোৰ্ড, পুৰণা যিবিলাক ছাইনবোৰ্ড, সেইসকলক আমি যিবিলাক টাউন কমিটি, কমাৰ্চিয়েল শ্বপ, যিবিলাক ব্যৱসায়িক সন্থা, তেওঁলোকক আমি আহ্বান জনাইছোঁ, আমি হাম্বলি ৰিকুৱেষ্ট কৰিছোঁ, আমি খুব বিনম্ৰতাৰে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এইটো সলনি কৰক। কিন্তু আমি জবৰদস্তি কৰিব বিচৰা নাই, এইটো চৰকাৰৰ দায়বদ্ধতা। কিন্তু সেইটো কৰিবলৈ যাওঁতে ভুলক্ৰমে অসমীয়া মানে এই আখৰৰ ওপৰত লাগি যাব পাৰে, কিন্তু অসমীয়া ভাষাৰ ওপৰত আমাৰ কোনো টাৰ্গেট নাই, এক বিন্দু সন্দেহ নাই। আমি সদায় বড়ো অসমীয়া সমমৰ্যাদা একে সমানে বিটিআৰত জীয়াই থকাটো বিচাৰোঁ। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো অসমীয়া ভাষা মাতৃভাষা প্ৰয়োগৰ ক্ষেত্ৰত, আন মাতৃভাষা প্ৰয়োগৰ ক্ষেত্ৰত, অসমীয়া বড়ো প্ৰয়োগৰ ক্ষেত্ৰত আমি কাম কৰি যাম। আৰু ইয়াৰ ৰক্ষণাবেক্ষণ আমি দিম। তাত যদি কোনোবাই বাধা দিয়ে, নিখিল বড়ো ছাত্ৰ সন্থা তাত যাই পেলাই আমি মানে মুখামুখি হ'বলৈ আমি সদায় প্ৰস্তুত আছোঁ, এই কথা আমি স্পষ্ট কৰিছোঁ। এই কথাটোৱে এতিয়া আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 আহিছে, তাত ক্লাছ 5লৈকে মাতৃভাষা লোকেল লেংগুৱেজক প্ৰাধান্য দিছে, ক্লাছ 8লৈকেও এইটো মানে আগলৈকে নিব পাৰিব। আৰু ভেংকয়া নাইডু ডাঙৰীয়া তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ আমাৰ সন্মানৰ এজন ব্যক্তি হয়, আৰু ভাৰত নিচিনা এখন দেশক তেওঁ নেতৃত্ব দিছিল। তো লোকেল লেংগুৱেজৰ যিখিনি প্ৰাধান্যতা, সেইটো সদায় পাবই লাগিব, আৰু এইটো সকলোৱে বিচাৰে। আৰু ভাষা এটা জাতিৰ লগত জড়িত হৈ আছে, ভাষা এটা সমাজ জীৱনৰ লগত জড়িত হৈ আছে, আৰু এইটো মৰ্যাদা দিওঁতে কোনো চৰকাৰ, কোনো ব্যক্তি, কোনো সংগঠনৰ এইটো ক্ষয় ক্ষতি নহয়। তো ইয়াৰ কাৰণে ভাষাক লৈ পেলাই মানে এনেকুৱা হেতালি খেলিব নালাগে, আৰু ভাষাক আৱেগৰ এটা মানে জড়িত হৈ থকা বিষয় হিচাপে সদায় সেইটোৱে এটা মানে ইয়াত এটা চেঞ্জিটিভ বিষয়। আৰু এই চেঞ্জিটিভ বিষয়টো বিষয়া কৰ্মচাৰীসকলে নিজৰ লাভালাভৰ কাৰণে, নিজৰ চিন্তাৰ কাৰণে বিষয়া কৰ্মচাৰীসকলে অকল বিষয়া কৰ্মচাৰী প্ৰশাসনিক দিশত নাচায়, সেইটো জাতীয় আৱেগ অনুভূতিৰে জড়িত হৈ তেওঁলোকে চাব লাগে। কাৰণ বিষয়া কৰ্মচাৰীক দায়িত্ব দিয়া নাই যে আপোনাক অধিকাৰ দিয়া নাই যে আপুনি যেনেকুৱা মন যাব এনেকুৱা কৰিব, আপুনি যেনেকুৱা মন যাব এনেকুৱা বনাব, তেওঁলোকক কোনেও অধিকাৰ দিয়া নাই, কোনেও দায়িত্ব দিয়া নাই। তেওঁলোকে ৰাইজৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, ভাষাৰ স্বাৰ্থত কাম কৰিবহে দিছোঁ। আৰু এইটো কোনো মানে নেগলেক্ট কৰা ভাষা নহয়, এইটো মানে দেশত স্বীকৃতিপ্ৰাপ্ত ভাষা হয়, আৰু এইটো ৰাজ্যত স্বীকৃতিপ্ৰাপ্ত এটা সহযোগী চৰকাৰী ভাষা হয়। সেই কথাটোৱে আমি স্পষ্ট কৰিছোঁ। বাইক সালাयनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। मार्च दाननि 22-23 आरो 24 अक्ट' सानथामनि थाखाय दावहारु अट' एजेन्सिया नोंथांनो लाबोगासिनो मेगालन काम एक्सचेन्ज मेला। बे मेगालन काम एक्सचेन्ज मेलाखौ क'क्राझार बड'लेण्ड गेस्ट हाउसनि साखाथियावनो खुंफुंगोन। बे मेलायाव बारा नङा 14,999 रांसिमाव डाउन पेमेन्ट होनानै बाजाज कम्पानिनि गुबुन गुबुन बाइकफोरखौ ल'नाव लानो हागोन। एक्सचेन्ज खालामग्राफोरनि थाखाय एक्सचेन्ज ब'नासबो थागोन। बाइक सालायनायाव हमनो थाखाय बायगिरिया बेसेन लायालासे हेलमेटबो मोनगोन।